বন্ধুসকল দ্বিতীয় দিন ৰিয়ান পৰাগৰ দৰে ভাল আৰম্ভণি কৰিলে আৰু দ্বিতীয় দিনৰ খেল শেষলৈকে ৰিয়ান পৰাগক ভাল খেল দেখুৱালে আৰু দিনৰ শেষলৈকে ৰিয়ান পৰাগে ক্ৰিজত অপৰাজিত হৈ আছে। আৰু দ্বিতীয় দিনাখন যেতিয়া ৰিয়ান পৰাগে বেটিঙলৈ আহিছিল, দল এটা প্ৰেছাৰ চিচুৱেশ্যনত আছিল আৰু সেই প্ৰেছাৰ চিচুৱেশ্যনত ৰিয়ান পৰাগে ভাল বেটিং প্ৰদৰ্শন দেখুৱাইছিলে আৰু বিশেষকৈ ৰিয়ান পৰাগৰ যি টাইমিং আছিল আৰু কোনো এটা শ্বট এনে খেলা নাছিল যে আউট হ'ব পাৰে আৰু প্ৰত্যেকটো শ্বট বেটৰ মিডিলত লাগিছিলে আৰু কোনো এটা বল যেন এজ লগা নাছিলে, ভাল বেটিং কৰি আছিলে। কিন্তু ৰিয়ানৰ লগতে কে এল ৰাহুলে আনফালে সংঘৰ্ষ কৰি আছিলে আৰু কে এল ৰাহুলে বেটে বলে ভালদৰে কানেক্ট কৰিব পৰা নাছিলে। কিন্তু তাৰ বিপৰীতে তৃতীয় দিনাখন ৰিয়ানৰ আগত ভাল এটা সুযোগ আছে ডাঙৰ স্ক'ৰ কৰাৰ আৰু যিহেতু ৰিয়ানৰ দলে এতিয়াও ইণ্ডিয়া বি দলতকৈ 187 ৰানত পিছ পৰি আছে আৰু ৰিয়ানৰ আগত ভাল এটা সুযোগ আছে শতক অৰ্জন কৰাৰ। আৰু যদিহে ৰিয়ানে কাইলৈ শতক অৰ্জন কৰিব পাৰে তেনেহ'লে ভাৰতীয় টেষ্ট স্কোৱাডত সুযোগ পোৱাৰ কাৰণে ৰিয়ানৰ হাতত ভাল এটা সুযোগ থাকিব। ৰিয়ান পৰাগে দিনৰ শেষলৈকে 27 ৰানত অপৰাজিত হৈ থাকে আৰু ৰিয়ানৰ দৰে দিনৰ শেষলৈকে 2 উইকেটৰ বিনিময়ত 134 ৰান সংগ্ৰহ কৰিছিলে। এটা সময়ত 66 ৰানতেই ওপৰ জুপুৰি দুটা ব্ৰেক থ্ৰু দিছিলে নৱদীপ চেনী আৰু নৱদীপ চেনীয়ে সেই সময়ত ভাল বলিং কৰি আছিলে। তেনে সময়ত নৱদীপ চেনীৰ স্পেলৰ সন্মুখীন কৰাটো অতি কঠিন আছিলে আৰু তেনে সময়ত ৰিয়ানে যি ধৰণে নৱদীপ চেনীৰ সন্মুখীন কৰিছে, বিশেষকৈ প্ৰত্যেকজন ফাষ্ট বলাৰে যি ধৰণে বল ইন চুইং কৰিব ধৰিছিলে আৰু বল পৰাৰ পিছতে যি ধৰণে ভিতৰৰ ফালে সোমাই আহিছিলে আৰু তেনে ক্ষেত্ৰতে শুভমান গিলে চমক খাইছিলে আৰু শুভমান গিলে বাহিৰৰ ফালে ড্ৰপ হোৱা বলটো যি ধৰণে শুভমান গিলৰ ক্ষেত্ৰত ভিতৰৰ ফালে চুইং হৈ গৈছিলে সেয়া শুভমান গিলে ধৰিবই পৰা নাছিলে আৰু তেনে ক্ষেত্ৰত ৰিয়ানে বিপৰীত বেটিং কৰিছিলে আৰু এই 27 ৰানৰ ইনিংছত ৰিয়ানে 4টাকৈ 4 কোবাইছিলে। ইয়াৰ পূৰ্বে মুছিৰ খানে যোৱাকাইলৈ যি 105 ৰানত অপৰাজিত হৈ আছিলে, সেই মুছিৰ খানে আজি ওৱান মেন শ্ব' চলাইছিল মুছিৰ খানে আৰু ক্ৰিজত অহাৰ পৰা যি ধৰণে এটেকিং এপ্ৰ'চ লৈ মুছিৰ খানে বেটিং কৰিছিল সেয়া আউটষ্টেণ্ডিং আছিলে আৰু মুছিৰ খানে দিনৰ শেষলৈকে 181 ৰান কৰিবলৈ সক্ষম হৈছিল। তাৰ বাহিৰে কোনো এজন বেটাৰেই মুছিৰ খানক সহযোগ আগবঢ়াব নোৱাৰিছিলে। কিন্তু তেনে ক্ষেত্ৰত মুছিৰ খানে প্ৰেছাৰ চিচুৱেশ্যনত 19 বছৰ বয়সতে যি কৰি দেখুৱালে, নিশ্চয়কৈ মুছিৰ খানৰ এই ইনিংছৰ জৰিয়তে নিৰ্বাচন মণ্ডলীৰ দৃষ্টি আকৰ্ষণ কৰিব পাৰিছে। বাকী আন এটা মেচৰ কথা ক'ব গ'লে ইণ্ডিয়া চি আৰু ইণ্ডিয়া ডিৰ মাজত যিটো মেচ হৈছিলে, যোৱাকালিলৈ ইণ্ডিয়া ডি দলে 164 ৰান কৰিছিলে আৰু তাৰ পৰিৱৰ্তে ইণ্ডিয়া চি দলে আজি 168 ৰান কৰিবলৈ পায় আৰু কেৱল মাত্ৰ 4 ৰানৰ লিড ল'বলৈ সক্ষম হয়। আৰু ইণ্ডিয়া ডি দলে যেতিয়া আজি বেটিঙলৈ আহিছিল তেতিয়া ইণ্ডিয়া ডি দলেও 206 ৰান কৰিবলৈ সক্ষম হয়, কিন্তু 8টাকৈ উইকেট হেৰুৱাব লগা হয়। আৰু ভাল এটা খবৰ যে ভাৰতীয় দলৰ কাৰণে শ্ৰেয়স আয়াৰে কিছু ৰানৰ মুখ দেখা পালে। আজি শ্ৰেয়স আয়াৰে 54 ৰানত আউট হৈছিল যদিও ইয়াৰ পূৰ্বে কেৱল মাত্ৰ 39টা বলতেই এটেকিং এপ্ৰ'চ লৈ অৰ্ধশত ৰান সংগ্ৰহ কৰিছিলে শ্ৰেয়স আয়াৰে আৰু আয়াৰৰ লগতে দেৱদত্ত পাডিক্কলেও 56 ৰানৰ এটা ইনিংছ খেলিছিলে। ইণ্ডিয়া চি আৰু ইণ্ডিয়া ডিৰ মেচখনৰ কথা ক'ব গ'লে হয়তো এই মেচৰ ৰিজাল্ট তৃতীয় দিনতে আহিব পাৰে, কাৰণ ইণ্ডিয়া ডি ইতিমধ্যে 8টাকৈ উইকেট হেৰুৱাইছে আৰু হাতত লিড কেৱল মাত্ৰ 202 ৰানৰ আৰু সেই গতিকে হয়তো বা তৃতীয় দিনতে এই মেচৰ ৰিজাল্ট ওলাব পাৰে। আৰু ইণ্ডিয়া ডি দলে আজি 8টাকৈ উইকেট হেৰুৱাৰ মূল কাৰণ আছিলে মানস চুথাৰৰ যি অৰ্থডক্স বলিং আছিলে, সেই লেফ্ট আৰ্ম অৰ্থডক্স বলিঙৰ আগত কেৱল মাত্ৰ পাডিক্কল আৰু আয়াৰৰ মাজত এটা দীঘলীয়া পাৰ্টনাৰশ্বিপ আছিলে আৰু ইয়াৰ বাহিৰে কোনো বেটাৰে যেন ডাঙৰ পাৰ্টনাৰশ্বিপ কৰিব নোৱাৰা আছিলে, যাৰ কাৰণে আজিৰ দিনত ইণ্ডিয়া ডি দলে 8টাকৈ উইকেট হেৰুৱাব লগা হৈছিল। আৰু মানৱ চুথাৰে দিনৰ শেষলৈকে 5টাকৈ উইকেট ল'বলৈ সক্ষম হয় আৰু দিলীপ ট্ৰফিত চলিত ছিজনত এয়াই প্ৰথম ফাইভাৰ দেখিবলৈ পোৱা গ'ল। দুয়োটা মেচ চাব গ'লে ইণ্ডিয়া এ আৰু ইণ্ডিয়া বিৰ মেচখন প্ৰায় ড্ৰ হোৱাটোই যেন 80% নিশ্চিত হৈ পৰিছে আৰু ইণ্ডিয়া চি আৰু ইণ্ডিয়া ডিৰ মাজৰ মেচখনত হয়তো বা তৃতীয় দিনতে ৰিজাল্ট আহিবও পাৰে। আজিলৈ দ্বিতীয় দিনৰ মেচ প্ৰিভিউ এয়াই আছিল। ধন্যবাদ।